এপইণ্টমেণ্ট সমাৰোহ যোৱাটো মেণ্ডেটৰী নেকি, কম্পালচৰী নেকি, অৰ্থাৎ যাবই লাগিব নেকি? যদিহে এপইণ্টমেণ্ট কালেক্ট কৰিবৰ কাৰণে যাব নোৱাৰোঁ তেতিয়া কি মোৰ চাকৰি নহ'ব? বা এপইণ্টমেণ্ট কালেক্ট কৰিবলৈ মই কি কি এছেঞ্চিয়েল ইম্পৰ্টেণ্ট ডকুমেণ্টছ লগত লৈ যাব লাগিব? গুড মৰ্ণিং, জয় হিন্দ, জয় অসম। টেকনিকেল কাম জব আপনি হাত মে ইউটিউব চেনেললৈ স্বাগতম জনায়। অসম চৰকাৰৰ দ্বাৰা যি গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টবিলাক যোনবিলাক কেণ্ডিডেটে কোৱালিফাইড কৰি থৈছে সকলো কেণ্ডিডেটসকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই অহা 25 তাৰিখে দিনৰ 2:30 বজাত নিমন্ত্ৰণ কৰা হৈছে নিয়োগ মেলালৈ, অৰ্থাৎ নিয়োগ সমাৰোহলৈ তোমালোকৰ নিজৰ এপইণ্টমেণ্ট কালেক্ট কৰিবৰ কাৰণে। এইখিনিতে প্ৰশ্ন উঠিছে কি বহুতো কেণ্ডিডেটছে জানিব বিচাৰিছে কি এপইণ্টমেণ্ট কালেক্ট কৰিব যাব নোৱাৰিলে কি মোৰ চাকৰি নহ'ব নেকি, আৰু এপইণ্টমেণ্ট কালেক্ট কৰি যোৱাটো মেণ্ডেটৰী নেকি, কম্পালচৰী নেকি, এনেধৰণৰ বহুতখিনি কমেণ্টছ দিয়াৰ কাৰণে আজি এটা সৰু এটা ভিডিঅ' লগত লৈ আহিছোঁ। যিহেতু মই নিজৰ ডিউটি বিজি চিডিউল থকাৰ কাৰণে এইটো সংক্ৰান্ত আজি 2 দিন ধৰি মই ভিডিঅ' কণ্টিনিউ দিব পৰা নাই, কিন্তু ৰানিঙতে এই ভিডিঅ'টো মই দিয়াটো বহুতখিনি এছেঞ্চিয়েল বুলি ভাবিছোঁ, যিহেতু অহাকালিৰ সেই কেণ্ডিডেটছবিলাক আহিবলগীয়া হ'বতো। সেই গতিকে সদায় সৰু ভিডিঅ'ৰ লগত লৈ আহিছোঁ। পোনপ্ৰথমে ক'ব চেষ্টা কৰোঁ যে কোনো ধৰণৰ এইটো মেণ্ডেটৰী নহয়, যিমানখিনি হওক কোনো ধৰণৰ এটা আপোনালোকৰ চাৰ্কুলাৰ ন'টিছ জাৰি কৰা নাই যে কি এপইণ্টমেণ্ট সময়ত নাহিলে তোমালোকৰ এপইণ্টমেণ্ট দিয়া নাযাব বুলি। বৰ্তমানলৈকে মোৰ হাতত পৰা নাই, যদি কাৰোবাৰ হাতত যদি পাইছা কাইণ্ডলি মোক শ্বেয়াৰ কৰিব নাপাহৰিব। নম্বৰ 1 আৰু নম্বৰ 2 কি কোনো ধৰণৰ সংবিধান নাই যে এনেধৰণৰ কোনো এটা সংবিধানত নাই যে কি এপইণ্টমেণ্ট সময়ত যাব নোৱাৰাৰ কাৰণে তোমাৰ চাকৰি কেঞ্চেল হৈ গ'ল বা তোমাৰ চাকৰিটো পষ্টপন কৰা হৈ গ'ল বা নিদিয়া হৈ গ'ল, কিবা এটা অসুবিধাৰ সন্মুখীন হ'ব, এনেধৰণৰ কোনো এটা সংবিধানত লিখা নাথাকে বা লিখা নাই। ঠিক আছে, এতিয়া কথা আহিল কি এপইণ্টমেণ্ট সমাৰোহ যোৱাৰ কথাটো, য'ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোকে নিমন্ত্ৰণ জনাইছে, এটা বিশেষ এটা মেলা এটা সমাৰোহ কণ্ডাক্ট কৰিছে নহয় জানো। সেই সমাৰোহ নিজৰ ডিপাৰ্টমেণ্টবিলাকত তোমালোকে এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'বা। মাননীয় অমিত শ্বাহ ডাঙৰীয়া আহিব নহয় জানো, তাত এটা সমাৰোহ হ'ব, এটা বিগ এচিভমেণ্ট হ'ব, সেইবিলাক কেণ্ডিডেটছবিলাকৰ এটা জীৱনৰ লাইফ টাৰ্ণিং চেঞ্জ হৈ যাব, এটা স্মৃতি থাকি যাব। ঠিক আছে, সেই স্মৃতি থাকি এটা বিশেষ সমাৰোহ তোমালোকে এপইণ্টমেণ্ট কালেক্ট কৰা এটা স্মৃতি ৰাখিব বিচাৰিছে, দেন তোমালোকে যাব পাৰা, এটা তোমালোকৰ এটা ভাল এটা মেমৰি থাকি যাব, আৰু সেই এপইণ্টমেণ্ট ধুনীয়াকৈ লেমিনেশ্যন কৰি থৈ দিবা। নহয় জানো, এটা লাইফৰ এটা তোমালোকৰ টাৰ্ণিং পইণ্ট চেঞ্জ হ'বলৈ গৈ আছে। অসম চৰকাৰৰ তোমালোক এটা সদস্য হ'বলৈ গৈ আছা, 1 জুনৰ পৰা তোমালোকৰ এটা চৰকাৰৰ এটা সদস্য হ'বা, তোমালোকৰ দৰমহাৰ কাউণ্ট হ'ব আৰম্ভ হৈ যাব। সেই গতিকে তোমালোকে যদি বিচাৰা দেন তোমালোকে যাব পাৰা। আৰু কিছুমান কেণ্ডিডেট চাপ'জ PWD কেণ্ডিডেট হওক বা বিশেষ দূৰৰ কেণ্ডিডেটবিলাকে কিছুমানৰ মেডিকেল ইছ্যু, কিছুমানৰ সেইদিনা এক্সাম টেষ্ট যদি থাকে, তেতিয়া সেই কেণ্ডিডেটছবিলাক নাহিলেও একো অসুবিধা নাই। সেই সকলো কেণ্ডিডেটছবিলাকে অনলাইন পৰ্টেলৰ পৰা সেই এপইণ্টমেণ্টটো কালেক্ট কৰিব পাৰিব। নিজৰ যোনটো ডিপাৰ্টমেণ্টত সি ইলিজিবল হৈ আছে, কোৱালিফাই কৰি থৈছে, সেই ডিপাৰ্টমেণ্টৰ মেইন ৱেবছাইটত গৈ পেলাই সেই এপইণ্টমেণ্টটো কালেক্ট কৰিব পাৰিবা। সেয়ে আপডেট দিব চেষ্টা কৰিলোঁ। লগতে কি আপোনাৰ ডকুমেণ্টছৰ কথা ক'বলৈ তোমালোকে নিশ্চয় গম পাইছা, বহুতখিনি চেনেল বা নিউজৰ মাধ্যমত গম পাইছে কি কিনিবলৈ। তথাপিতো মই ৰিমাইণ্ডাৰ দিব চেষ্টা কৰোঁ যে তোমালোকে এপ্লিকেশ্যন ফৰ্মটো ডিউৰিং দ্য এপ্লাইৰ সময়তো, এডমিট কাৰ্ডটো লগতে য'ত তোমালোকে কোৱালিফাই ফৰ দ্য ছ' এণ্ড ছ' যোনটো পষ্টত তোমালোকক কোৱালিফাইড কৰি থৈছা, সেই তাৰ কপিটো সেইবিলাক লগত লৈ যাব। লগতে নিজৰ পাৰ্চনেল আইডেণ্টিটিৰ লগত পান কাৰ্ডেই হওক বা আধাৰ কাৰ্ডেই হওক, ড্ৰাইভিং লাইচেঞ্চেই হওক বা স্কুল কাৰ্ডেই হওক, এনেধৰণৰ তোমালোকৰ ড্ৰাইভিং লাইচেঞ্চ ডকুমেণ্টছ অৰ্থাৎ আইডেণ্টিটি প্ৰুফ লগত লৈ গৈ পেলাই সেই বিশেষ নিয়োগ সময়ত গৈ তোমালোকৰ এপইণ্টমেণ্টটো কালেক্ট কৰিব পাৰিবা। এয়া এটা সৰু আপডেট দিব চেষ্টা কৰিলোঁ আৰু সকলোকে অভিনন্দন জনালোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। জয় হিন্দ, জয়